হবলগীয়া গণোৎসৱ উপলক্ষে ছাত্ৰ ছাত্ৰীসকলৰ সন্দৰ্ভত মৰিগাঁও জিলা উপায়ুক্ত দেৱাশিষ শৰ্মাৰ মন্তব্য। আজি মৰিগাঁও জিলা উপায়ুক্ত দেৱাশিষ শৰ্মাই ছাত্ৰ ছাত্ৰীসকলৰ উদ্দেশ্যে খন্তেক আগতে উল্লেখ কৰি কয়, অহা গুণোৎসৱ উপলক্ষে মই প্ৰতিগৰাকী আমাৰ জিলাৰ প্ৰধান শিক্ষকলৈ এটি আহ্বান জনাব বিচাৰিছোঁ। পোনপ্ৰথমে আমাৰ যিসকল ছাত্ৰ ছাত্ৰী নিজৰ পাঠ্যক্ৰমৰ ক্ষেত্ৰত অকণমান পিছ পৰি আছে, তেওঁলোকক যাতে অকণমান বেছিকৈ চোৱা চিতা কৰি বাকীখিনি যিখিনি পঢ়াত সুন্দৰকৈ তেওঁলোকে পঢ়া শুনা কৰি আছে, তেওঁলোকৰ যিমান সমপৰ্যায়লৈ আনিব পাৰি তাৰ এটাৰ চেষ্টা কৰিব লাগে। আহক আজি খন্তেক আগতে মৰিগাঁও জিলা উপায়ুক্তৰ কাৰ্যালয়ত জিলা উপায়ুক্ত দেৱাশিষ শৰ্মাই ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যতৰ প্ৰতি চিন্তা কৰি হ'বলগীয়া গণোৎসৱৰ সন্দৰ্ভত কি ক'লে অকণমান শুনো আহক। মই দেৱাশিষ শৰ্মা মৰিগাঁও জিলাৰ উপায়ুক্তই কৈছোঁ। অহা গুণোৎসৱ উপলক্ষে মই প্ৰতিগৰাকী আমাৰ জিলাৰ প্ৰধান শিক্ষকলৈ এতিয়া আহ্বান জনাব বিচাৰিছোঁ। পোনপ্ৰথমে আমাৰ যিসকল ছাত্ৰ ছাত্ৰী নিজৰ পাঠ্যক্ৰমৰ ক্ষেত্ৰত বা পঢ়া শুনাৰ ক্ষেত্ৰত অকণমান পিছ পৰি আছে, তেওঁলোকক যাতে অকণমান বেছিকৈ চোৱা চিতা কৰি বাকীখিনি যিখিনি পঢ়াত সুন্দৰকৈ তেওঁলোকে পঢ়া শুনা কৰি আছে বা এটা ষ্টেণ্ডাৰ্ডত যিসকল ল'ৰা ছোৱালী আছে, তেওঁলোকৰ যিমান সমপৰ্যায়লৈ আনিব পাৰি সেই তাৰ এটা চেষ্টা কৰিব লাগে। আৰু তাৰ বাবে প্ৰতিগৰাকী প্ৰধান শিক্ষক, শিক্ষয়িত্ৰী, শিক্ষক তথা অভিভাৱকসকলে একেলগে এটা একক প্ৰচেষ্টাৰে এই ল'ৰা ছোৱালীখিনিক আমাৰ জিলাৰ প্ৰতিজন যাতে আমাৰ ছাত্ৰ ছাত্ৰী এটা ষ্টেণ্ডাৰ্ডলৈ আহে সেইটোৰ ওপৰত যাতে আমি বেছি গুৰুত্ব দিওঁ। তাৰ লগতে আমাৰ যি মক গুণোৎসৱ হৈছিলে, আমাৰ যি আখৰা গুণোৎসৱ হৈছিলে, সেই আখৰা গুণোৎসৱত যিবোৰ ছাত্ৰ ছাত্ৰী স্কুলত তেওঁলোকে প্ৰেজেণ্ট নাছিলে, সেই তেওঁলোকৰ ওচৰ চাপি তেওঁলোকৰ ঘৰলৈ গৈ বা যেনে তেনে তেওঁলোকক ট্ৰেক কৰি তেওঁলোকক যাতে তেওঁলোকৰ এটেণ্ডেঞ্চ স্কুলত থাকে, তেওঁলোকৰ যাতে এটেণ্ডেঞ্চটো আমি নিয়মাকৰণ কৰিব পাৰোঁ আৰু তেওঁলোকক যাতে আমি সুন্দৰকৈ কথাবোৰ বুজাই দি, কোনোবা ছাত্ৰ ছাত্ৰী হয়তো বিশেষ কিবা কাৰণত কেতিয়াবা দৰিদ্ৰতাৰ বাবে, কেতিয়াবা নানান ঘৰুৱা অসুবিধাৰ বাবে তেওঁলোকে আহিব নোৱাৰা হৈছে, কিন্তু শিক্ষাৰ গুৰুত্বৰ কথা তেওঁলোকক বুজাই আৰু অভিভাৱকসকলক সুন্দৰকৈ বুজাই এজন প্ৰধান শিক্ষক বা শিক্ষক শিক্ষয়িত্ৰীয়ে নিজৰ তত্ত্বাৱধানত এই দায়িত্ব লৈ আমাৰ এই এবচেণ্ট হৈ থকা ছাত্ৰ ছাত্ৰীখিনিক যাতে স্কুললৈ আনিবলৈ চেষ্টা কৰে আৰু গুণোৎসৱৰ সময়ত যাতে তেওঁলোক প্ৰেজেণ্ট থাকে আৰু অকল গুণোৎসৱ বুলিয়েই নহয়, তেওঁলোকে যাতে নিজৰ পাঠ্যক্ৰম গ্ৰহণ কৰে আৰু স্কুললৈ নিয়মিতভাৱে তেওঁলোকে আহে। তৃতীয়তে, আমি এই চৰকাৰৰ এই প্ৰচেষ্টাক এটা উৎসৱৰ নাম দিছোঁ, গুণোৎসৱ। আৰু তাৰ মূলতে হৈছে যে আমি এই অনুষ্ঠানটোক যাতে এটা উৎসৱমুখী এটা পৰিৱেশ আমি তাত ক্ৰিয়েট কৰিব পাৰোঁ, আমি যেটা উৎসৱমুখী এটা পৰিৱেশ যাতে আমি তৈয়াৰ কৰিব পাৰোঁ। আৰু তাতে যিসকল আমাৰ হিতাধিকাৰী আছে, যেনে আমাৰ মাক দেউতাকসকল, অভিভাৱকসকল, আমাৰ অংগনবাড়ী ৱৰ্কাৰসকল, আমাৰ গাঁওবুঢ়াসকল, আমাৰ সমাজখনৰ প্ৰতিগৰাকী ব্যক্তি, যাক আমি একত্ৰিত কৰি এই গুণোৎসৱৰ আমি এটা সুফল যাতে আমি অৰ্জন কৰিব পাৰোঁ। আৰু এই সুফল আমি অকল তেতিয়া পাম যেতিয়া এই সমাজৰ এই গুৰুত্বপূৰ্ণ প্ৰতিটো অংগক আমি একলগ কৰি আমি এই গুণোৎসৱমুখী তেওঁলোকক কৰিব পাৰিম। আৰু চতুৰ্থতে, আমি শুনিবলৈ পাইছোঁ যে কেতিয়াবা কি হয়, কিছুমান শিক্ষক শিক্ষয়িত্ৰীয়ে বহুতো কাৰণত নিজৰ স্কুলখনক ভাল পোৱাটো স্বাভাৱিক, কিন্তু তেওঁলোক যেতিয়া এখন বেলেগ স্কুললৈ যায়, সেই স্কুলখনত তেওঁলোকে অকণমান মৰমৰ চকুৰে নাচায় আৰু সেই স্কুলখনৰ প্ৰতি প্ৰয়োজনতকৈ বেছি কঠোৰ হৈ যায়। এই কঠোৰতাই আমাক পিছপিনে আমাক পিছলৈ ঠেলিহে দিব। তাৰ বাবে
এনে এটা পৰিস্থিতিৰ সৃষ্টি হ'ব য'ত এজন শিক্ষক বা শিক্ষয়িত্ৰীয়ে যেতিয়া নিজে উপলব্ধি কৰিব যে তেওঁৰ স্কুলখন হয়তো কিবা কাৰণত বৰ বিশেষকৈ আগবাঢ়ি যাব নোৱাৰিব, তেওঁ উভতি গৈ যেতিয়া নিজে যোনখন স্কুলত তেওঁক দায়িত্ব দিয়া হয় সেই স্কুলখনৰ প্ৰতি অত্যন্ত কঠোৰতাৰে তেওঁ কঠোৰ দৃষ্টিভংগীৰে চায় আৰু সেই স্কুলখনক তেওঁৰ যিখিনি প্ৰাপ্য সেই প্ৰাপ্যখিনিও নিদিয়ে। তেনেকুৱা যাতে আমি কাম নকৰোঁ, সেই তেনেধৰণৰ কাৰ্যকলাপে আমাৰ জিলাখনক আমাক পিছলৈ ঠেলি দিব আৰু লগতে যোগ্য এখন স্কুলে তেওঁলোকৰ যিখিনি প্ৰাপ্য সেই প্ৰাপ্যখিনি নাপাব। তেনেধৰণৰ যাতে কাম আমি নকৰোঁ। আৰু মোৰ আপোনালোক সকলোলৈকে মোৰ এটা আন্তৰিক আহ্বান, আহক আমি সকলোৱে মিলি এই গুণোৎসৱৰ এই উৎসৱটি আমি ভালকৈ পালন কৰোঁ আৰু আমাৰ জিলাখনৰ শিক্ষাৰ দিশটোত যাতে আমি আমাৰ এই গুৰুত্বপূৰ্ণ যি ভূমিকা আমি আগবঢ়াবলৈ আমাক চৰকাৰে আহ্বান জনাইছে, ইয়াৰ দায়িত্ব আমি বুজি পাওঁ আৰু এই দায়িত্ব পালন কৰি আমি আমাৰ সমাজখন তথা শিক্ষাৰ দিশটোত আমাৰ জিলাখন আগবঢ়াই লৈ যাব পাৰোঁ। ধন্যবাদ।